बिटिआरनि मावफुं सोद्रोमा रनजित बसुमतारी बिथाङा हाग्रामा महिलारि बिथांनो बाम्पार अफार होनायनि उनावनो बिपिएफ दोलोनि गोबां दैदेनगिरि एबा मददगिरिफ्रा बे समाव बिपिएफ दोलो नागारनानै इउपिपिएल दोलोआव जगदान। नंगौ, बे समाव बिटिआर हाग्रा बिफाननि मावफुं सोद्रोमा रनजित बसुमतारी बिथाङा हाग्रामा महिलारिजों लोगोसे 60 एमसिएलएफोरनो बाम्पार अफार होदोंमोन आरो बेनि उनावनो चिरां जिल्लानि सिङाव थानाय 19 नं सुबाइजार बियाबाव बिपिएफनि गासै सा 221 मददगिरि एबा हेफाजाबगिरि बिथांमोना बिपिएफ दोलो नागारबाय आरो बिपिएफ दोलो नागारनाय लोगो लोगोनो इउपिपिएल दोलोआव जगदान जाफैदों आरो बे जगदान जानाय हाबाफारियाव बिटिआर हाग्रा बिफाननि मावफुं सोद्रोमा रनजित बसुमतारी लोगोसे आरो एमपि जयन्त बसुमतारीजों लोगोसे चन्दन ब्रह्म बिथांमोननि बे नुजाथिनाय एबा बे बिपिएफनि गिदिर खहायानो जादों 19 नं सुबाइजार बियाव चिरां जिल्लानि सिङाव थानाय जा 19 नं सुबाइजार बिया बे सुबाइजार बियाबाव बिपिएफनि गासै सा 221 सुबुंफ्रा एबा सोद्रोमाफ्रा बिपिएफ दोलो नागारनानै इउपिपिएल दोलोआव जगदान जादों, जेराव बे समाव बिपिएफ दोलोनि गाहाय हाग्रामा महिलारि बिथांनो बिटिआर हाग्रा बिफाननि मावफुं सोद्रोमा रनजित बसुमतारी बिथाङा पलिटिकेल राजखान्थिनि बाम्पार अफार होदों, जेराव बिसायख'थि आरो गेजेराव माखासेल' सान दंसै। बे बाम्पार अफार होनायनि उनावनो गोबां माने बिपिएफनि मददगिरि बिथांमोना बिपिएफ दोलो नागारनानै इउपिपिएल दोलोआव लोब फैनायखौ बे समाव नुना मोननाय जादों, जेराव सा 221 मददगिरिफोरा एबा बिपिएफनि मददगिरिफोरा इउपिपिएल दोलोआव जगदान जादों आरो बे जगदान जानाय हाबाफारिनि गेजेरावनो गोबां माने बाथ्रा बुंदों बिटिआर हाग्रा बिफाननि मावफुं सोद्रोमा रनजित बसुमतारी बिथाङा आरो बे हाबाफारियाव एमपि जयन्त बसुमतारी चन्दन ब्रह्मजों लोगोसे बिटिआर हाग्रा बिफाननि मावफुं सोद्रोमा रनजित बसुमतारी बिथाङा बे हाबाफारियाव बाहागो लानानै बे बिपिएफनि गोबां दैदेनगिरिफोरनो पलिटिकेलि बाम्पार अफार होदोंमोन। बे बाम्पार अफारनि गेजेरजोंनो गोबां माने बे समाव बिपिएफ दोलो नागारनानै इउपिपिएल दोलोआव जगदान जानायखौ बे समाव नुना मोननाय जादों। সকলো বিটিসি অঞ্চলৰ ৰাইজে সকলো জাতি ভাষা ধৰ্মাৱলম্বী ৰাইজে একতা এক হোৱাটো সকলোৱে বিচাৰিছে। কাৰণটো হ'ল শান্তি সম্প্ৰীতি অঞ্চলৰ স্থায়ী উন্নয়ন অদূৰ ভৱিষ্যতত আমাৰ ল'ৰা ছোৱালীবিলাকৰ প্ৰজন্মৰ শিক্ষা দীক্ষা ইয়াৰ এটা ভৱিষ্যতটো সকলোৱে কামনা কৰে। ইয়াৰ কাৰণে এটা ৰাজনৈতিক সুস্থতা অঞ্চলৰ ৰাইজে বিচাৰে আৰু য'ত ৰাজনৈতিক সুস্থতা থাকে তাতে শান্তি সম্প্ৰীতি একতা উন্নয়নটো থাকে। য'ত ৰাজনৈতিকভাৱে বিভাজিত হৈ থাকে, ৰাজনৈতিক অপিনিয়ন তথা ৰাজনৈতিক বক্তব্য মন্তব্য চিন্তাধাৰাবিলাক যেতিয়া বিভাজিত হৈ থাকে তেতিয়া ইয়াত অৰাজক বিশৃংখল অশান্তি যিটো কাৰো কাৰণে যিটো মংগলদায়ক নহয়। একতা একত্ৰীকৰণ এই গোটেই বিষয়টো হ'ল সকলোৰ মংগলৰ কাৰণে, ইয়াত কোনো ক্ষতি কাৰো কাৰণে নাই। আৰু আজি ইউপিপিএল দলত বিশেষভাৱে বিপিএফৰ পৰা যিটো যোগদানৰ যিটো ঢৌ আহিছে এইটো লাগাতাৰ হৈ আছে। আপোনালোকে দেখি আছে পৰহিও ভেৰগাঁৱত 450 জন বিপিএফৰ সক্ৰিয় নেতা কৰ্মী জিলা কেন্দ্ৰীয় প্ৰাইমাৰী ব্লক লেভেলৰ বহুত তাতো নেতা নেত্ৰীসকলে যোগদান কৰিছে। বিপিএফৰ নেতা মহেশ্বৰ বসুমতাৰী তেওঁ এটা অভিযোগ আনিছিলে যে বিপিএফ ত্যাগ কৰি যোৱা খাম্পা বৰকে আদি কৰি যিখিনি এটা ত্যাগ কৰি গ'লে তেওঁলোকৰ ৰাজনীতিক ভৱিষ্যত অন্ধকাৰ নিজৰ ওপৰত নিজে উঠাই মাৰিছে বুলি এটা অভিযোগ আনিছে। ৰাজনৈতিক কি বুলি কৈছে? ভৱিষ্যত অন্ধকাৰ নিজৰ ওপৰত নিজে উঠাই মাৰিছে। আচ্ছা, ৰাজনৈতিক ভৱিষ্যতটো কোনটো কয়? ৰাজনীতি কৰাটো অকল নিজৰ ব্যক্তিগত স্বাৰ্থ পজিশ্যনটো মিন কৰিছে, অকল সেইটোকে তেওঁ মানে উল্লেখ কৰিব বিচাৰিছে না বোলে ৰাজনীতি বিষয় বস্তুটো হ'ল সমজুৱা বিষয়। তেখেতসকলে কোনে কি কৈছে মই নাজানো, আপুনি কোৱাৰ কাৰণে মই কৈছোঁ। তেওঁ যিটো কৈছে আপুনি যিটো যেনেকৈ দাঙি ধৰিছে মই ভাবোঁ তেওঁ এটা পাৰ্চনেল পজিশ্যনৰ কথাটো কৈছে। আমাৰ কথাটো হ'ল পাৰ্চনেল পজিশ্যনৰ কথা নহয়, আমাৰ কথাটো হ'ল সমজুৱা ৰাইজৰ মংগল য'ত, ৰাইজৰ উন্নতি য'ত, ৰাইজৰ স্বাৰ্থ হাসিল হৈ য'ত আমি তাত ইয়াতো ব্যক্তি কথা ইয়াৰ কোনো আহিব নোৱাৰে। আৰু এই দৃষ্টিভংগী লৈ পেলাই এই যোগদান কাৰ্যসূচীটো ৰাইজে নেতা কৰ্মীসকলে ভবা নাই আৰু কৰাও নাই। ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই ক'লে যে হাগ্ৰা মহিলাৰিলে তেওঁ ইএম দিব তেওঁ নাই, তেওঁ কিছুমান কথা কৈ আছে, প্ৰসংগত কিছুমান কথাবিলাক ওলায় আৰু কথা তেনেকুৱাই আৰু। ঠিক আছে।